এইয়া চন্দন কৃষ্ণ কৃষ্ণ পানী কৃপালু গুণক প্ৰকাশী ধৰি আছা হৰি ভকত বৎসল নাম ধেনু যেনমতে বৎসক পালয় সেই মতে তুমি ভকতক পালয় হে প্ৰভু দৈৱকী নন্দন এই ব্ৰহ্মা বিষ্ণু মহেশ এই তিনিদেৱে তিনিটি নিৰিকামী সেৱা ৰাখি থৈ গৈছে সেই উপলক্ষে আজি ৰাইজসকলে আহি পেলাই গৃহস্থৰ চোতালত হস্তি পাও দিছে বোলে কথাতে কয় ৰাইজেই ৰজা জ্ঞাতিয়ে গংগা সেই লগ ভাগ থকাৰ কাৰণে প্ৰভু ভগৱন্ত সেই বা পিছৰ মূৰ্তিসকল আজি বছৰেকৰ বিহুৰ দিনা আহি পেলাই এই সেৱকী সমষ্টৰ গৃহত চোতালত পদধূলা দিছে সেই পদধূলাৰ দ্বাৰাই গোটেই বছৰটোলৈ আয়ুষ্য বৃদ্ধি কৰি সুমংগল প্ৰকাশ কৰিব লাগে আৰু ঘৰত যদি অমিলা অপ্ৰীতি আছে সেইখিনিও দূৰ কৰিব লাগে আৰু প্ৰভু ভগৱন্তই আগন্তুক কিবা ঘৰৰ মানে বঢ়াৰ সম্ভাৱনা হৈ আছে সেইখিনিও প্ৰভুৱে কৃপা কৰিব লাগে আৰু ইয়াতে কোনোবাখিনিত যদি ভকতিৰ অকণমান অভাৱ হৈছে সেইখিনিও বঢ়াই প্ৰভু ভগৱন্তই শক্তি দি ভক্তিৰ পাত্ৰ কৰি গোটেই বছৰটোলৈ কল্যাণে ৰাখিব কৃষ্ণ কৃষ্ণ হৰি